লৰালৰিকে এইখিনিকে বনাই মেলি আনিলোঁ। ফটো কেইখনমান বনাই নিওঁ বুলি আহিলোঁ ৰাইজ। এইফালে ধুনীয়াকৈ বহি আছোঁহি। ভালেমানখিনি আছে বাৰু, কিন্তু তাৰে ভিতৰত চিলেক্ট কৰিছোঁ আৰু 2-3খনমানহে বনাম। আৰু এইফালে মোবাইলৰ পৰা অলপমান দিব লাগিব। বহুত দিন হ'ল বনোৱা নাই, বনাম বুলি ভাবি মানে সময় মিলাব পৰা নাছিলোঁ। আৰু আজি ভাবিলোঁ বোলো নাই বনাই আনোগৈ, আৰু সেইটো কাৰণে আহি পেলাই ৰাতিপুৱা এইফালে বহি আছোঁহি। মানুহ বাৰু বৰ বেছি এতিয়ালৈকে অহা নাই, কিন্তু আহিব আৰু লাহেকৈ। এতিয়া মানে কেইখনমানহে বনাব পাৰিম, তাৰপিছত আকৌ বনাম। আৰু মানে কেনেকুৱানো কি বনালোঁ আপোনালোকে চাই যাবচোন দেই, মানে কেনেকুৱা কি হয়গৈ। আৰু এইফালে একা মানে এনেকৈ ৰাখি থ'বলৈ মন যায় বাৰু। কেতিয়াবা মানে মোবাইলত থাকিলে মানে কি হৈ যায় একো ঠিক নাই। সেইটো কাৰণে ধুনুৰ সৰুকালৰ স্মৃতি বা এনেকৈ কিবাকিবি কেইখনমান ফটো এনেকৈ ৰাখি থওঁ বুলি ভাবিছোঁ। আৰু তাৰ কাৰণে আহি পেলাই বোলো কেইখনমান মানে বনাই নিওঁ। মোবাইলত থাকিলে মানে ধৰিব নোৱাৰি, আৰু ক'ৰবাত কেতিয়াবা থাকিলেও বহুত বেছি খুচৰি থাকিব লগা হয় যে, সেইটো কাৰণে সদায় দেখাকৈ ধুনুৰ মানে সৰুকালৰ স্মৃতি কিছুমান মানে ৰাখি থ'বলৈ বিচাৰিছোঁ। আৰু তাৰ কাৰণে এইফালে বোলো বনাই লৈ যাওঁ, আৰু কিমান যে বেছি মানে ভাল লাগে সঁচাকৈ দেই। এইফালে ধুনীয়াকৈ আপোনালোকে আৰু বাকীখিনি চাই যাওক। এয়া হৈছে পাপাহঁত দেই, ধুনীয়াকৈ এয়া দিছা নহয়, পাপা দেখিছা কেনেকুৱা লাগিছে? ভাল লাগিছে। এয়া হৈছে পাপাহঁত। আৰু বনাবলৈ আছে বাৰু, বনাবলৈ ধুনীয়াকৈ আৰু বহুতখিনি বনাবলৈ আছে। এই কপি মোৰ বহুত বেছি ভাল লগা, আৰু সেইকাৰণে এনেকৈ বনাই থৈছোঁ। তাৰপিছত এইফালে ধুনীয়াকৈ তাৰপিছতে চাবা দেই, এই কপি দেখিছা নাই? এই কপি দেখিছা? কোন এয়া? আৰু কোনো নাই? তুমি ক'ত? নাপায়। তুমি দেখিছা? নাপায় নকয় নহয়। এই কপি ধুনীয়াকৈ ছাৰপ্ৰাইজ। আৰু চাবা নেকি? আৰু চাবা? আৰু কি ওলাব চাবা? কি ওলাব? কোন ওলাব? এইবাৰ কোন ওলাব? এইবাৰ ওলাবা? এই কপি আটাইতকৈ ধুনীয়া কপি, একদম চবতকে মোৰ ভাল লগা এই কপি। আৰু এই কপি চোৱা, এই কপি এই কঁঠালটোৰ নিচিনা, আৰু এই কপি তুমি যে জন্ম হৈছিলা ৰাতিপুৱা, তুমি জন্ম হৈছা নহয়, ৰাতিপুৱা 4:30 বজাত তুমি জন্ম হৈছা, আবেলি 4:30 হোৱাই নাই। ইয়াত ধুনীয়াকৈ এই কপি ফটো। এই কপি ৰাতিপুৱা 9 বজাতে মৰা, ৰাতিপুৱা জন্ম হৈছা নহয়। এই কপি অকমান দেৰিকে মৰা, এই কপিও পিছত মৰা। এই কপি ল'ৰা গুণ্ডা নিচিনা লাগিছে। এইটো গুণ্ডা ক'বা ল'ৰা এটা। লৰালৰিকে এইখিনিকে বনাই মেলি আনিলোঁ, আৰু সময় মানে একদম অভাৱ হৈ গৈছে। সেইটো কাৰণে মানে ইয়াত ধুনীয়াকৈ মানে এনেকৈ বনাই আনিলোঁ। আৰু বনাবলৈ বহুতখিনি আছে। এইখিনি ধুনীয়াকৈ এনেকুৱা আৰু প্ৰায় মানে বহুতখিনি ফটো চিলেক্ট কৰিছোঁ। চিলেক্ট কৰি পেলাই তাৰপিছত আকৌ কাটিছোঁ, তাৰপৰা আকৌ চিলেক্ট কৰিছোঁ, আকৌ কাটি অলপমান ৰাখিলোঁগৈ। আৰু সেইখিনি ধুনীয়াকৈ এনেকৈ বনাই আনিম। আজি সময়ৰ অভাৱত এয়াকে বনাই মেলি আনিলোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। মোৰ যে বহুত বেছি ভাল লাগিছে। তাই জন্ম হোৱাৰ পিছৰে একদম প্ৰিয় ফটো কপি, আৰু এয়া এনেকৈ বনাই আনিছোঁ। আৰু ভালেমানখিনি ফটো বনাবৰ কাৰণে আছে। সময়ৰ অভাৱত লৰালৰিকৈ এইখিনিকে বনাই মেলি আনিলোঁ। আৰু এয়া দেখিছে নহয়, কামাখ্যা মন্দিৰৰ মানে স্মৃতি, আৰু এনেকৈ ৰাখিছোঁ। বৰ বেছি ষ্টাইলিছ ফ্ৰেম নহয় বাৰু, কিন্তু ধুনীয়াকৈ মানে এনেকৈ থিয়কাই থ'ব পৰাকৈ। আৰু এইখন ফটো আকৌ একদম বহুত বেছি তেওঁক মৰম লগা কাৰণে এইখন ফটো মানে এনেকৈ মানে কৰিব লগা হ'ল। আৰু তাৰপিছত আৰু বহুতখিনি আছে, তিৰুপতি যোৱা আৰু এনেকৈ বহুতখিনি আছে। সেইখিনি লাহেকৈ বনাম আৰু দেই, অকণকৈ এতিয়া মানে আৰম্ভণি কৰি গৈছোঁ আৰু।